গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই এনাদাৰ মিনি ভ্লগ। আজি ৰাতিপুৱা ব্ৰেকফাষ্টত চিনাল খাব লৈছোঁ। এচামুচ দৈ দিছোঁ, লগতে গাখীৰ দিছোঁ। চিনাল খাই বৰতে ভাল নাপাওঁ, কিন্তু বতৰৰ ফল খাব লাগে যিহেতু খাইছোঁ আৰু সেইকাৰণে। তাৰপিছতে মাছ কেইটামান লৈ থোৱা আছিলে, সেয়া বাচিব লৈছোঁ। ইফালে আকৌ আমিয়ে বনাই আছে কেক দোকানৰ বাবে। মাছকেইটা বাছি ধুই ধুনীয়াকৈ উতলাব লৈছোঁ আৰু যিকেইটা সৰু আছিল সেইকেইটা পাতত দি পিটিকা বনাব লৈছোঁ। কামৰ মাজতে জামুক দুটামানো খালোঁ আৰু তাৰপিছতে আহিলোঁ কাপোৰ মেলিবলৈ। এইজাক ৰ'দ মূৰৰ ওপৰত লৈ কাপোৰ চাপোৰ মেলিব একদম মন নাযায়, কিন্তু উপায় নাই, কৰিবতো লাগিবই, গতিকে কৰিছোঁ আৰু। এইফালে বনাব লৈছোঁ দুটামান দাইলৰ পকৰি ভাতৰ লগত খাবৰ কাৰণে। বেচন একদম কমকৈ দিছোঁ, দাইলেৰে বনাইছোঁ। কামখিনি কৰি আজৰি হৈ গাটো ধুই পিনি ওলাই আহিছোঁ। ইমানেই ধুনীয়া বতাহ আহিছে, মই ততাতৰিয়াকৈ ওপৰলৈ আহিছোঁ অকণমান বতাহ খাবলৈ। বতাহজাকৰ যথেষ্ট প্ৰয়োজন আছিল, যিহেতু ইমান বেছি গৰম আছিল আজিৰ দিনটোত। গা হাত একদম ঠাণ্ডা পৰি গ'ল বতাহজাকে। তাৰপিছতে আহি ভাত খাব লৈছোঁ। ভাতৰ থালিত আজি মাছ উতলা, মাছ পিটিকা, পকৰি, লগতে অলপমান চালাড আছিল।